আপোনালোকে ৱাৰ চালে নাই? আৰু যদি চোৱা নাই টেনশ্যন ল'বলৈ কোনো দৰকাৰ নাই, ময়ো চোৱা নাই। কিন্তু মই আজি আপোনালোকৰ ওচৰলৈ এটা এনেকুৱা ট্ৰিক্স লৈ আহিছোঁ, যিটো ট্ৰিক্স ইউজ কৰি আপোনালোকে লেটেষ্ট ৰিলিজড মুভিবিলাক ৰিলিজ হোৱাৰ ছেকেণ্ড দিনাখনে আপোনালোকে পাই যাব, চাব পাৰিব। চ' আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। মোৰ তাত UC ব্ৰাউজাৰ আছে, চ' মই এইটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পাছত চাৰ্চ বাৰত টাইপ কৰিব লাগিব আপোনালোকে মুভিজ ফ্লিক্সড, MOVIESFLIXHD, মুভিজ ফ্লিক্সড HD লিখা হোৱাৰ পাছত আপোনালোকে ৰান কৰিব। ইয়াৰ প্ৰথমতে যোনটো লিংক আছে মুভিজ ফ্লিক্সড HD 300 MB মুভিজ, তাত ক্লিক কৰিব লাগিব আপোনালোকে। তাত ক্লিক কৰাৰ পাছত এই ৱেবছাইটটোৰ হোম পেজটো অ'পেন হৈ যায়। ইয়াত দেখিবলৈ পাইছে হাউচফুল 4 আহি গ'ল ইয়াতে, আৰু ৱাৰ মুভিখন ৰ'ব দেখাই আছোঁ, আহে নাই চাই লওক। ইয়াত দেখিবলৈ পাইছে ৱাৰ মুভি আহি গ'ল ইয়াতে, চ' ইয়াৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। ৱাৰ মুভি বুলি নহয়, যিকোনো মুভি আপোনালোকে ইয়াত চাৰ্চ বাৰত আপোনালোকে চাৰ্চ কৰাৰ পাছত আপোনালোকে চিনেমাখন আহি যাব। আৰু এতিয়া কেনেকৈ ডাউনলোড কৰিব লাগে মই দেখাই আছোঁ, এখন মুভি কেনেকৈ ডাউনলোড কৰে। মোৰ ফেভৰেট হৈছে বেটমেন, চ' মই দেখাই আছোঁ ডাৰ্ক নাইট, DRKNIGHT, ডাৰ্ক নাইট। মই বেটমেনক খুব ভাল পাওঁ, চ' মই এইখনেই ডাউনলোড কৰি দেখাওঁ আপোনালোকক। আপোনালোকে কৰি ল'ব, আপোনালোকৰ যি ফেভৰেট চিনেমা আছে নামটো চাৰ্চ কৰি ল'ব। আৰু মই প্ৰচেছটো দেখাই আছোঁ কেনেকৈ ডাউনলোড কৰিব লাগে। ইয়াত দেখিবলৈ পাইছে ডাৰ্ক নাইট 2008 ৰেটিং আছে, ইয়াত 9 ৰেটিং আছে, আৰু তললৈ গৈ থাকিব। ইয়াত দেখিবলৈ পাইছে চিনেমাখনৰ কিছুমান স্ক্ৰীনশ্বট, আৰু এই চিনেমাখন হিন্দী আৰু ইংলিছ দুয়োটাতে ইয়াত চাব পাৰিব আপোনালোকে। ৰিজলিউশ্যন অনুযায়ী MB টো কম বেছি হয়, আপোনালোকৰ সুবিধামতে আপোনালোকে ডাউনলোড কৰি ল'ব। মই 720p টো ডাউনলোড কৰোঁ, দেখাই দিওঁ আপোনালোকক কেনেকৈ ডাউনলোড কৰিব লাগে। এই দেখিছে নেক্সট পেজ অ'পেন হৈ গ'ল। ইয়াত ফাৰ্ষ্ট চাৰ্ভাৰ আছে, G Drive চাৰ্ভাৰ 1, 2, 3। একদম লাষ্টত যোনটো চাৰ্ভাৰ থাকিব তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত নতুন পেজ অ'পেন হ'ল। ইয়াত কণ্টিনিউত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত ইয়াত দেখিছে ডাউনলোডিং ষ্টাৰ্ট হৈ আছে। 6, 5, 4, 3, 2, 1, 0 ডাউনলোডিং ষ্টাৰ্ট। ইয়াত দেখিবলৈ পাইছে। আপোনালোকে অনলাইনো চাব পাৰে আৰু ডাউনলোডো কৰিব পাৰে। মই ডাউনলোড কৰি দেখাই আছোঁ, অ'কে মাৰিব। এতিয়া মই দেখাই আছোঁ ডাউনলোড হৈছে নাই। দেখিছে ডাৰ্ক নাইট, দেখিছে ডাউনলোডিং ষ্টাৰ্ট হৈ গ'ল। এখন মুভি আগতে ডাউনলোড কৰি থোৱা আছে, চ' দেখাই দিলোঁ কেনেকৈ কৰিব লাগে, আপোনালোকে কৰি ল'ব। মই ষ্টপ কৰি দিছোঁ ডাউনলোডিংটো, আজি বহুত নেট ইউজ কৰিলোঁ মানে। ইয়াত দেখিছে ওপৰত মেছেজ আহি গ'ল, 90% গ'লেই মোৰ। চ' মই প্ৰচেছটো দেখাই দিলোঁ আপোনালোকক। এইটো ট্ৰিক্স আপোনালোকে ব্যৱহাৰ কৰি যিকোনো মুভি চাব পাৰে। হে ফ্ৰেণ্ডছ, এইটোতো গম পালাই তোমালোকে যে কেনেকৈ তোমালোকে যিকোনো চিনেমা ফ্ৰীতে ডাউনলোড কৰি নিজৰ মোবাইলত চাব পাৰিবা। আৰু যিবোৰ চিনেমা লেটেষ্ট ৰিলিজ হয় সেইবোৰ চিনেমা তোমালোকে ৰিলিজ হোৱাৰ ছেকেণ্ড দিনাখন ইয়াত আহি যায়, ডাউনলোড কৰি চাব পাৰিবা। আৰু মই নিজে বহুত চিনেমা চালোঁ ইয়াৰ পৰা। এতিয়া তোমালোকৰ টাইম, তোমালোকে চোৱা। আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। থেংক ইউ ফৰ ৱাচিং, লাভ ইউ অল।